হেল্ল' এভৰিৱান গুড মৰ্ণিং মই ডেইজি আপোনালোক সকলোকে পুনৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো আশা কৰোঁ ভিডিঅ'টো সকলোকে চাই থাকিব আৰু আমি এতিয়া গৈ আছোঁ বৰ্তমান তিনিচুকীয়া টিলিঙা মন্দিৰলৈ ভিডিঅ'টো চালে নিশ্চয় গম পাব আৰু আপোনালোকৰ যদি কিবা মনৰ আশা আছে নিশ্চয় কমেণ্ট কৰি জনাব পাৰে তো মনৰ আশা যাতে পূৰণ হয় আমি পৰা চব গৈ আছোঁ ৰাতিপুৱা এইফালে পালোহি থালিখন লৈ লৈছোঁ এইফালে ঘণ্টা মাত শুনিছেই টিলিঙা মন্দিৰ যিহেতু কৈ টিলিঙাৰ ঘণ্টা বাজিবই শুনিবই আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক ধৰক মোৰ ভৰিকেইটা লাইন পাতি সোমাব লাগিব আজি যিহেতুকৈ সোমবাৰ তো মানুহ পুৰা ভিৰ এইফালে লাইনটো মই আপোনালোকক অলপমান দেখাই দিছোঁ পুৰা ভিৰ মানে চাকি বাতি জ্বলোৱা হৈ গ'ল আমাৰ এইফালে ঘণ্টা বান্ধিবলৈ আহিছিলোঁ আমি টিলিঙা এটা বান্ধি ল'লোঁ এইফালে মানুহৰ ভিৰটো দেখিলেই মা পাপাহঁত আছে এইফালে চাকি জ্বলোৱা এইফালে ছাইডৰ ফালে দি দিছে আমি এইটো লাইন শেষ কৰি সোমাই কিনি চাকি বন্তি যেনে তেনে জ্বলাই থৈ আহিলোঁ এইফালে হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ এইফালে এইবোৰ ৰাস্তাৰ কাষৰ দোকানবোৰ দুইফালে ৰাস্তাৰ কাষত দোকানবোৰ লাগি আছে আমি দোকানৰ আগতে গাড়ীখন লগাই কিনি গৈছিলোঁ দোকানৰ পৰাই বস্তু লৈ লৈছিলোঁ ইয়াৰ পৰাই তো এতিয়া ঘৰ যাওঁ আৰু কি কৰিছা কি কৰিছা তুমি
কৈছা এইবোৰ তুমি কোনটো ভগুটি মানে ভগুটিটো কোনটো বাবা মোক 50 টকা দিয়াচোন এইটো এটা দিয়াচোন এইটো আছে নাই এইটো এটা দিয়াচোন 50 টকা দিয়াচোন এইটো কাৰ ভগুটি পৰি গ'ল ভগুটি পৰি গ'ল